দিগ্বিজয় নাথৰ কবিতা পাঠ উদয়ন নাথ। কবিতাৰ শিৰোনাম প্ৰীতি। জীৱন তৃপ্তি সফল হয় যদি মৰমে মাদকতা বিচাৰি পায়। ব্যথা বেদনাত অধীৰ নহয় মৰমেৰে তাক আঁতৰাই দিবা। সংগ প্ৰীতিক আদৰি লোৱা, অশ্লীলতাক সামৰি থোৱা। হাজাৰ বহুজন বন্ধু পাবা, তাৰে মাজৰ এটিক লোৱা। বন্ধু যদি হয় ভয়ভীত নাই, ভাতৃসমহী পূজিত হয়। সহপাঠী যদি সুহৃদ হয়, জ্যোতিৰ জীৱন নিশ্চয়ী। শ্ৰেষ্ঠ পূজিত মাতৃ তোমাৰ, পিতৃ পূজিত স্বধৰ্ম ৰক্ষাৰ। শিক্ষাগুৰু শ্ৰেষ্ঠ তোমাৰ, জ্ঞান চক্ষুদান তেওঁৰ মহানুভৱতাৰ। তোমাৰ অন্তৰ যদি হয় প্ৰীতিৰে ভৰা, সতৰ্ক তুমি বহিব পাৰা। প্ৰীতিৰে সেৱা শ্ৰেষ্ঠ সেৱা, প্ৰীতিকে তুমি সাক্ষী কৰি লোৱা। প্ৰীতিৰে সেৱা শ্ৰেষ্ঠ সেৱা, প্ৰীতিকে তুমি সাক্ষী কৰি লোৱা।